আজি কোৱালিটি অলপ বেছি যেন লাগিছে দেখিছে নহয় একদম মানে বগা হৈ আছে ৰাতিপুৱা যেহেতু আজি ভ্লগটো আৰম্ভ কৰিলোঁ আৰু এয়া দেখিছেনে একদম আমাৰ গেটৰ সন্মুখতে থকা ফুলগছজোপাতে এয়া কাষতে থকা ফুলগছজোপাতে এয়া কপৌচৰাই বা আজিছে কেইবাদিনো হ'ল আৰু আগতো বা হাজিয়ে থাকে মই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোৱেই আৰু আমাক দেখিলে তাই মানে আমাৰ ঘৰৰ মানুহখিনি দেখিলে একেবাৰে ভয় নকৰে তাই আৰু যিমান ওচৰলৈ গ'লে তাই উৰি নাযায় কাৰণ জানে মানে আমাৰ ঘৰৰ মানুহে তাহাঁতৰ কোনো মানে অপকাৰ নকৰে বুলি আৰু এয়া ৰাতিপুৱা এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ কুডুৰ কাৰণে এয়া চেজৱান চচ আৰু মেংগো চাটনি লগত এয়া তাক মই খাবলৈ দিম আৰু এয়া চেজৱান চচ খাবলৈ মোৰ বহুত ভাল লাগে আৰু আমাৰ ইও ভাল পায় আৰু এতিয়া ভাজি বনাবলৈ কৈছিলে গুডুৱে বোলে আলু ভাজিকে বনোৱাচোন কিন্তু মোৰ মন নগ'ল সেইটো কাৰণে এনেদৰে মই তাক দিবলৈ লৈছোঁ Hello everyone, welcome back to my YouTube channel. মই দেৱজানী পুনৰবাৰ মোৰ YouTube channel দেৱজানী গগৈলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে চাওক এয়া হৈছে আমাৰ ঘৰৰ বাৰীৰ শাক পাচলিবোৰ এয়া দেখিছেনে ফুলকবি আছে ফুলকবিটোৰ চাইজ সৰু হ'ব পাৰে কিন্তু বহুত সোৱাদ খাবলৈ যেহেতু ঘৰৰে অৰ্গেনিক হয় আৰু এইফালে আছে ওলকবি এইফালে আছে বেঙেনা পালেং শাক লাই শাক আৰু ধনিয়া পাত আৰু লগতে এয়া কাট আলু আৰু কেইটামান আছে আপোনালোকক দেখুৱাই আছোঁ আৰু যিসকলে ঘৰৰ শাক পাচলি খায় তেওঁলোকে মানে গোবৰ সাৰত কৰা শাক পাচলি খায় তেওঁলোকে মানে বজাৰৰ শাক পাচলিবোৰ একো সোৱাদ নাপায় আমিও এতিয়া ঘৰৰ শাক পাচলিবোৰ খাই মানে বজাৰৰ শাক পাচলিৰ একদম মানে সোৱাদটো কমেই লাগে খাবলৈ কিন্তু উপায় নাপায় খাবতো লাগিবই কেতিয়াবা আৰু এয়া দেখিছেনে লাই শাকবোৰ ইমান মানে কুমলীয়া নহয় বইল কৰিও খাই ভাল লাগে আৰু বইল কৰোঁতে কাট আলু দুপিচমান দি দিব লাগে দুটুকুৰমান খুব ভাল লাগে খাই আৰু এয়া দেখিছেনে মই যে কৈছিলোঁ আৰু কাট আলু আছে এইখিনি হৈছে কাট আলু এয়া দেখিছেনে ইয়াতকৈও ডাঙৰ হয় এইবাৰ ইমানেই হৈছে মই আকৌ কাট আলুৰ লগত মাটি দাইল খুব খাই ভাল পাওঁ কিন্তু এসাঁজ খালোঁ বাৰু নোখোৱাকৈ থকা নাই কিন্তু আকৌ এবাৰ খাই চাবলৈ মন আছে বাৰু আৰু মানে কাট আলুৰ লগত মাটি দাইল এইটো কাৰণে খোৱা নহয় আমাৰ ঘৰত মানে আমাৰ প্ৰতিজনে নাখায় সেইটো কাৰণে অকণমান অসুবিধা হয় এজনৰ কাৰণে বনাবৰ কাৰণে আৰু এইফালে আমাৰ ধান থোৱা হৈছে এয়া আমাৰ ভঁৰাল আৰু এয়া মই গুডুৰ কাৰণে এয়া ভাত ৰেডি কৰি আছিলোঁ যিহেতু সি স্কুল যাব স্কুলৰ কাৰণে খাই যাবৰ কাৰণে ৰাতিয়ে গুডুৱে বাপেকক কৈছিলে ব্ৰইলাৰ মাংস অকণ লৈ আহিবা বুলি বাপেকে আনিলে কিন্তু মই ৰাতি সকলোকে নিৰামিষ খোৱালোঁ আৰু সেইটো কাৰণে ৰাতিপুৱা বনাই দিম বুলি কৈছিলোঁ এয়া বাপেকে স্কুল যাওঁতে তাক বনাই খোৱা বুলি কোৱাৰ কাৰণে মই লৰালৰিকৈ বনাই দিছোঁ এয়া ব্ৰইলাৰ মাংস আৰু লগতে দুখিলামান লাই পাত দি দিছোঁ আৰু ঘৰৰ তেতিয়া মানে সোৱাদটো অলপ বহুত বেছি ভাল লাগে লাই পাত দিলে আৰু এয়া গুডুৰ কাৰণে ৰেডি কৰিছোঁ সি আহি আছে কাপোৰ কানি পিন্ধি তাহাঁতৰ এতিয়া স্কুলত খেল ধেমালি হৈ আছে আৰু এইফালে আমাৰ দেউতাই বনাই আছে কি আপোনালোকক দেখুৱাই আছোঁ বলক মোৰ লগে এয়া দেউতাই ইয়াত মিঠা আলু বইল কৰি আছে মিঠা আলু নাখালে বোলে গাহৰি জনম পায় বোলে মানে জনমত সেইটো কাৰণে দেউতাই এয়া মিঠা আলু বনাই আছে কিন্তু তাতে আকৌ দেউতাই কেনেকৈ বনাইছে আপোনালোকক ক'লে মানে হাঁহি উঠিব দেউতাই মানে আলুকেইটা একেবাৰে নোধোৱাকৈ বনাইছে মানে ধুব লাগে বুলিও দেউতাই নাজানে কাৰণ একেবাৰে বনাই নোপোৱা মানুহ আৰু এনেদৰে খোৱালে আৰু খালোঁ তেনেকৈ তাৰপিছতে গোলাঘাটলৈ আহিলোঁ গোলাঘাটত আহি এয়া এঘৰত বাৰ্থডে আছিলে তালৈ আহিছিলোঁ আৰু আপোনালোকক ঘৰখনো দেখুৱাই দিছোঁ এবাৰ খুব ধুনীয়াকৈ সজাই থৈছে ঘৰখন
আৰু মই এইমাত্ৰ আহি পাইছোঁহে। আৰু একেবাৰে শেষত আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া মোৰ হৈছে চাৰ্জাৰীৰ সময়ৰ ফটো, এয়া মোৰ মা আৰু শাহুমা, এয়া মোৰ ফটো। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণটো হৈছে যে সেই সময়খিনি মোৰ কাৰণে বহুত মানে জটিল সময় আছিলে। আৰু মোৰ চাৰ্জাৰীৰ আগদিনাখন আছিলে ফাকু, আৰু সেইদিনাখন মই অলপ ফাকুও খেলিলোঁ ল'ৰা ছোৱালীকেইটাৰ লগতে। আৰু এয়া তাৰে ভিডিঅ' অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু সেই সময়খিনি মোৰ বেয়া আছিলে, কিন্তু সেই সময়খিনিকো মই পজিটিভলি ল'বলৈ চেষ্টা কৰিছোঁ, কাৰণ তাৰপিছতে মই সুস্থ হৈ উঠিছোঁ যিহেতু চাৰ্জাৰীৰ পিছতে, সেইটো কাৰণে মই পজিটিভলি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকেও এনেদৰে জীৱনটোক পজিটিভলি লওক, আৰু আপোনালোকে চাব আপোনালোকৰ লগত ভালেই হ'ব। আৰু যিসকল ৰেগুলাৰ ভিউৰ্ছ আছে মোৰ, তেওঁলোকেতো জানে মোৰ 2টাকৈ চাৰ্জাৰী হৈছে বুলি। আৰু এয়া মই আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিছোঁ, আৰু স্মৃতি হিচাপে ৰৈ যাবৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু আশা কৰিছোঁ সকলোৰে ভালে হওক নতুন বছৰটো, আৰু মাঘ বিহু ভালেই কুশলে যাওক।